পৰিচালনা সমিতিৰ সদস্যসকল আৰু বিভিন্ন বিদ্যালয়ৰ পৰা অহা অভিভাৱক অভিভাৱিকাসকল আৰু বিভিন্ন বিদ্যালয়ৰ পৰা অহা মালিকপুৰ মণ্ডল কেন্দ্ৰৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এটা বিশেষ কাৰ্যসূচী মই কৰিম বুলি ভাবিছিলোঁ। বিশেষকৈ মালিকপুৰ মণ্ডলৰ যি 14খন বিদ্যালয় আছে, সেই 14খন বিদ্যালয়ৰ যি গুণোৎসৱ হৈ গৈছিলে যোৱা বছৰ 2022 চনৰ যি গুণোৎসৱ হৈ গৈছিলে, সেই গুণোৎসৱত ভাল কাৰ্যসূচী ভাল ফলাফল দেখুওৱা বিদ্যালয়ক মই পুৰস্কৃত কৰিম বুলি ভাবিছিলোঁ। হয়তো মই যোৱা বছৰ যেতিয়া গুণোৎসৱ হৈছিলে মই তেতিয়াই ভাবি থৈছিলোঁ। আজি আমাৰ হাতত এটা সুবিধা আহি পৰিলে যে ৰাইজৰ উৎসৱ, এই ৰাইজৰ উৎসৱতে ৰাইজৰ সহযোগিতাত ৰাইজৰ আগত সেই বিদ্যালয়কেইখনত যিখনে অতি কঠোৰ পৰিশ্ৰমেৰে A+ পাবলৈ সক্ষম হৈছিলে, এই বিদ্যালয়কেইখনক মই সেই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই সম্বৰ্ধনা আগবঢ়াব বিচাৰিছোঁ, যাতে এই সম্বৰ্ধনা কাৰ্যসূচীৰ জৰিয়তে যাতে মোৰ যি 14খন স্কুল আছে সেই 14খন বিদ্যালয় 2023 চনত যি জানুৱাৰী মাহত হ'বলগীয়া গুণোৎসৱ, সেই গুণোৎসৱত আকৌ A+ পায়। আকৌ A+ পালে এইবাৰ যদি যিখনে A+ পায় আকৌ মই এনেকুৱা অনুষ্ঠান ৰাখিম যাতে প্ৰত্যেকখন বিদ্যালয়ক মই দিছে এনেকুৱা সম্বৰ্ধনা দিব পাৰোঁ, মই আশাবাদী। আৰু আজি প্ৰথমতে এই সম্বৰ্ধনা অনুষ্ঠানলৈ মালিকপুৰ মণ্ডলৰ 4খন বিদ্যালয় A+ পাবলৈ সক্ষম হৈছিল। প্ৰথম পাইছিল জিলা পখৰা প্ৰাথমিক বিদ্যালয়, দ্বিতীয় A+ পাবলৈ সক্ষম হৈছিল কামদিয়াল প্ৰাথমিক বিদ্যালয়, 3 নম্বৰতে A+ পাবলৈ সক্ষম হৈছিল লোহিতপুৰ প্ৰাথমিক বিদ্যালয়, চতুৰ্থতে A+ পাবলৈ সক্ষম হৈছিলে কমম জনজাতি প্ৰাথমিক বিদ্যালয়। যিখনৰ মই নাম ক'লোঁ গোটেইখনৰ প্ৰধান শিক্ষক বা সহশিক্ষক হওক এই সম্বৰ্ধনা অনুষ্ঠানলৈ আহে যেন আহি পেলাই মোক সহায় কৰে যেন। তেওঁ ইয়াত উত্তৰ লিখিলে নহয়, এই বিষয়টো আমাৰ 1 নম্বৰৰ উত্তৰটো শুদ্ধ, এই 1 নম্বৰতো লিখিলে, 2টো 3 লিখিলে, 3টো 4 লিখিলে, লিখি শেষ হৈ পেলাই তাৰপিছত যেতিয়া মাৰ্ক চালেহি মই প্ৰথমতে সম্বৰ্ধনা দিব বিচাৰিছোঁ জিলা পখৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আমাৰ ইয়াত উপস্থিত হৈ আছে বদন দলে, অতি কষ্ট কৰি পেলাই যোৱা বছৰ এই গুণোৎসৱ হৈছিলে, গুণোৎসৱত A+ পাবলৈ সক্ষম হৈছে। গতিকে বদন দলে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা দিব, আমাৰ সম্বৰ্ধনা আগবঢ়াব বীৰেন গোহাঁই ছাৰে। এখন ফুলাম গামোচাৰে সম্বৰ্ধনা আগবঢ়াব বীৰেন গোহাঁই ছাৰে। আৰু ট্ৰফি প্ৰদান কৰিব বীৰেন গোহাঁই ছাৰে। লগতে এখন ফুলাম গামোচাৰ লগতে এটা ট্ৰফি প্ৰদান কৰা হৈছে। চাইডকে দিয়ক। ইয়াৰ পিছত মই সম্বৰ্ধনা দিবলৈ বিচাৰিছোঁ লোহিতপুৰ প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী জ্যোতিমণি বাইদেউ আছে, অশেষ কষ্ট কৰিছিলে 2022 চনত, যথেষ্ট ঘৰৰ প্ৰব্লেমো আছিলে, হ'লেও তাৰ ওপৰত সেই সকলোখিনি নেওচি বিদ্যালয় লাগি 3জন মিলি A+ গ্ৰেডিং আৰু ছাত্ৰ ছাত্ৰী সহযোগিতাত পাবলৈ সক্ষম হৈছিলে। গতিকে তেখেতক এখন ফুলাম গামোচা সম্বৰ্ধনা আগবঢ়াব মনজিত দলে ছাৰে। আৰু বাইদেউক এটা ট্ৰফিয়ে লোহিতপুৰ LP স্কুলৰ ট্ৰফিয়ে সম্বৰ্ধনা আগবঢ়াব। ইয়াৰ পিছত সম্বৰ্ধনা দিবলৈ বিচাৰিছোঁ কামদিয়াল প্ৰাথমিক বিদ্যালয়ৰ
প্ৰধান শিক্ষয়িত্ৰী আমি এটা আছে মোনালিসা নিয়োগ বাইদেউ সম্বৰ্ধনা আগবঢ়াব মঞ্জিত দলে ছাৰে এখন ফুলাম গামোচাৰে তেওঁ সম্বৰ্ধনা দিছে মঞ্জিত দলে ছাৰে আৰু ট্ৰফি কামদেৱ প্ৰাথমিক বিদ্যালয়ৰ যি ট্ৰফিয়ে তেওঁক সম্বৰ্ধনা আগবঢ়াব ইয়াৰ পাছত সম্বৰ্ধনা আগবঢ়াব এখন ফুলাম গামোচাৰে আমাৰ পূৰ্ণানন্দ বৰা ছাৰ ইয়াত আছে উপস্থিত আছে পূৰ্ণানন্দ বৰা ছাৰ সম্বৰ্ধনা আগবঢ়াব এখন ফুলাম গামোচাৰে সম্বৰ্ধনা আগবঢ়াব উপাসনা শইকীয়াই আৰু ট্ৰফিয়ে সম্বৰ্ধনা আগবঢ়াবলৈ অনুৰোধ জনালোঁ সম্বৰ্ধনা কাৰ্যসূচী ইমানতে শেষ কৰিছোঁ সকলোকে কৰোঁ লওক আজি মনুষ্যবন এই ক্লাছ বিদ্যালয়ৰ যি এই ক্লাছ কৰা আছিলে সম্বৰ্ধনা অনুষ্ঠান ইভেনে আছিলে এই সম্বৰ্ধনা অনুষ্ঠান আমি ভাবোঁ প্ৰত্যেকখন বিদ্যালয়কে উৎসাহিত কৰিব যাতে মই অহা বছৰলৈ প্ৰত্যেকখন বিদ্যালয়কে এনেকৈ এই ক্লাছৰ বিদ্যালয়কে সম্বৰ্ধনা আগবঢ়াব